গুড মৰ্ণিং এভৰিৱান। আজি বহুত দিনৰ পাছত চানডে বজাৰখনলৈ যাবলৈ পালোঁ। মানে এখেত আছেহি, তো এখেতৰ লগত ৰাতিপুৱা 7টামান বজাতে ওলাই গ'লোঁ চানডে বজাৰলৈ বুলি। আৰু কেইটামান কাম আছিলে সেয়াও কৰিলোঁ। আৰু এতিয়া ঘূৰি আছোঁ ঘৰলৈ ভণ্টিৰ লগত ভিডিঅ' কলত কথা পাতি পাতি। মানে ঢেৰ কিবা কিবি কিনিলোঁ আজি। অসমীয়া আমাৰ থলুৱা বস্তুবিলাক, এই পচলা, টেঙা মৰা, ঔটেঙা, তেনেকুৱা জাতীয় বস্তুবিলাকে 2টা বেগ একদম ভৰাই আনিছোঁ। ঘৰ আহি পালোহি, দেখিছেনে ইহঁতকেইটা নাই যে, আমি পুৰা মোবাইলে চাই আছিলে। তাৰপিছত যেনে তেনে টানি আজৰি আনি বোলো নাই অকণমান পঢ়ি আহ। এওঁ আকৌ বোলে আজি বৰা চাউল আৰু আলু ভাজি খাব। মায়ে বৰা চাউলটো বনাই দিলে, এওঁ বনালে আলু ভাজি আৰু কলপাতত খাই আছো। দেখিছে নহয়, কলপাতো মানে এতিয়া কিনি অনা। তো আলু ভাজি, বৰা চাউল আৰু আচাৰ, কি যে ভাল লাগে নহয়। আপোনালোক কোনে কোনে বৰা চাউল ভাল পায় বাৰু আলু ভাজিৰ লগত এই ধৰণে খাই পিনি জনাবচোন কমেণ্ট ছেকশ্যনত। সদায় খোৱা বস্তু নহয় আৰু, মানে খালে মানে আপোনাৰ দুপৰীয়ালে গাটো অলপ কেলেং মেলেং লাগি যায়। কিন্তু কেতিয়াবা কেতিয়াবা পাৰি আকৌ দেই। আমাৰ ঘৰৰ মানে চবেই এই ধৰণে বৰা ভাত খাই ভাল পাওঁ। তো আজিলৈ আহিছোঁ, বাই।